নমস্কাৰ বন্ধুসকল, মই শ্ৰী ৰূপপ্ৰতীম নাথে ইউটিউব চেনেল ডায়েৰী চাবলৈ স্বাগতম। বন্ধুসকল, এইবাৰ মই উপস্থাপন কৰিব লগা বিষয় হৈছে এটা নতুনকৈ জগা গৰুৰ পোৱালি, গাইৰ পোৱালি কেনেদৰে প্ৰতিপালন কৰিলে গৰুৰ পোৱালিটো সুন্দৰভাৱে ডাঙৰ দীঘল হ'ব, এজনী গাই ধুনীয়া গাই আপোনালোকে পাব পাৰিব, আৰু লগতে মাখিৰ পৰা কেনেদৰে বাচিব পাৰিব। এটা উন্নত জাতৰ গৰুৰ পোৱালি, HF বা অষ্ট্ৰেলিয়ান গৰুৰ পোৱালি কেনেদৰে আপোনালোকে প্ৰতিপালন কৰিলে সুন্দৰভাৱে ডাঙৰ দীঘল কৰিব পাৰিব, এজনী সুন্দৰ গাই হিচাপে গঢ় দি তুলিব পাৰিব। তাৰ বাবে ভিডিঅ'টো শেষলৈকে চাই থাকিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো দবাবলৈ নাপাহৰিব। বন্ধুসকল, এজনী গাইৰ পোৱালি জন্মৰ লগে লগে পোৱালিটোক অৰ্থাৎ সদ্যজাত পোৱালিক প্ৰথম নাভিৰ যতন লোৱাটো অত্যন্ত প্ৰয়োজন। নাভিৰ মাধ্যমেৰে বিভিন্ন ৰোগ দেহত সোমাব পাৰে। মাখিয়ে কণী পাৰিব পাৰে, চেপ্টিচিমিয়া, গেলা, ঘাঁ আদি ৰোগ হয়। গতিকে নাভিডালত 3-4 আয়ডিন দি নাভিডাল শৰীৰৰ পৰা 1 ইঞ্চিমান আঁতৰত চাফা সূতাৰে এটা গাঁঠি দিব লাগে আৰু চোকা ব্লেডেৰে তাৰ তলত কাটিব লাগে। চিকিৎসকৰ পৰামৰ্শ অনুসৰি এণ্টিছেপ্টিক এণ্টিবেক্টেৰিয়েল মলম আনি নাভিডাল শুকাই সৰি নোযোৱালৈকে সানিব লাগে আৰু মাক গাইজনীক চাফ চিকুণকৈ ৰাখিব লাগে আৰু গাইজনীৰ যোনিত প্ৰতিদিনে এণ্টিছেপ্টিক বা এণ্টিবেক্টেৰিয়েল মলম চিকিৎসকৰ পৰামৰ্শ মতে আনি সানিব লাগে। পোৱালি জন্ম দিয়াৰ প্ৰথম 4 দিনলৈ গাইজনীয়ে দিয়া গাখীৰখিনিক কলষ্ট্ৰাম বা ফেঁহু বুলি কোৱা হয়। ই কেৱল পুষ্টিকৰেই নহয়, ইয়াৰ দ্বাৰা ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা পোৱালীয়ে লাভ কৰে। মাকৰ আহাৰ অপৰিষ্কাৰ হৈ থাকিলে কুহুমীয়া পানীৰে ধুই 1 লিটাৰ পানীত 1 গ্ৰাম পটাছ দি সেই পানীত কাপোৰ তিয়াই আহাৰখন মুচি দিব লাগে আৰু যিমান পাৰে সোনকালে অৰ্থাৎ প্ৰায় 1 ঘণ্টাৰ ভিতৰত পোৱালীয়ে যিমান ফেঁহু খায় সিমানখিনি খুৱাব লাগে। ইয়াৰ পাছত 2-3 সপ্তাহলৈ পোৱালীয়ে মাকৰ গাখীৰৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে। সাধাৰণতে গৰুৰ পোৱালীয়ে 0 পৰা 4 নং দিনলৈ 1.5 লিটাৰৰ পৰা 2 লিটাৰ ফেঁহু বা গাখীৰ প্ৰতিদিনে খাব পাৰে। 4 দিনৰ পৰা 14 দিনলৈ পোৱালীক গাখীৰ অলপমান কমাই অৰ্থাৎ 1 লিটাৰৰ পৰা 1.5 লিটাৰলৈ খাব দি পোৱালীৰ দানা 10 গ্ৰাম মানকৈ দিনে দিব পাৰে। এই দানা ডাঙৰ গৰুক খুওৱা কেটেল ফিড নহয়, পোৱালীক খুওৱা কাল্ফ ষ্টাৰ্টাৰ দানা খুৱাব লাগে। 3 নং সপ্তাহত কাল্ফ ষ্টাৰ্টাৰ 20 গ্ৰামকৈ দিনে দিব পাৰি। এই কাল্ফ ষ্টাৰ্টাৰ দানা 4 সপ্তাহত দিনে 25 গ্ৰাম, 5 নং সপ্তাহত দিনে 40 গ্ৰামকৈ, 6 নং সপ্তাহত 50 গ্ৰামকৈ, এনেদৰে প্ৰতি সপ্তাহত 10 গ্ৰামকৈ দানা বঢ়াই 13ৰ পৰা 16 নং সপ্তাহত দিনে 150 গ্ৰামকৈ দানা খুৱাব পাৰে। এই 4 নং সপ্তাহৰ পৰা 16 নং সপ্তাহলৈ কাল্ফ ষ্টাৰ্টাৰ দানা খুৱালে পোৱালীক গাখীৰ কমাই খুৱাব পাৰে। প্ৰথমে দিনে আধা লিটাৰকৈ আৰু পাছৰ সপ্তাহকেইটাত এপোৱা অৰ্থাৎ 250 গ্ৰাম গাখীৰ খুৱাব পাৰে। ঘাঁহ মুখত দিয়াৰ পাছত আচলতে যিমান ঘাঁহ খাব পাৰে পোৱালিটোক সিমানখিনি কেঁচা সেউজীয়া ঘাঁহ দিব লাগে। গৰুৰ পোৱালীয়ে জন্মৰ পাছতে দৌৰিবলৈ ইচ্ছা কৰে, জঁপিয়াবলৈ ইচ্ছা কৰে। সিহঁতক গাড়ী মটৰ নথকা ঠাইত দৌৰা জঁপিওৱা আদি কৰিবলৈ সুবিধা দিলে সিহঁতৰ বৃদ্ধি ভাল হয়। 6 মাহৰ পৰা 14 মাহলৈ ওজন অনুপাতে চেউৰীৰ দানা আৰু 14 মাহৰ পাছত আহাৰ নিয়ন্ত্ৰণ পদ্ধতি অনুসৰি ডাঙৰ গৰুক দিয়াৰ দৰে দানা ঘাঁহ পানী আদি খুৱাব লাগে। বিদেশী জাতৰ ক্ৰছ পোৱালি যেনে HF বা অষ্ট্ৰেলিয়ান, জাৰ্চি আদি পোৱালিৰ ক্ষেত্ৰত সামান্যকৈ গ্ৰহণী অৰ্থাৎ ডায়েৰিয়াৰ লক্ষণ দেখিলেই চিকিৎসকৰ বিধানমতে ঔষধ খুৱাবলৈ সাজু থাকিব লাগে। চিকিৎসকৰ পৰামৰ্শ অনুসৰি জন্মৰ 21 নং দিনত প্ৰথমে পেলুৰ দৰৱ খুৱাব লাগে আৰু 6 মাহ বয়সলৈ প্ৰতিমাহে এবাৰকৈ পেলুৰ দৰৱ খুৱাব লাগে। 6 মাহ বয়সতকৈ ডাঙৰ পোৱালিক বছৰত বাৰিষাৰ আগত এবাৰ আৰু বাৰিষাৰ পাছত এবাৰ চিকিৎসকৰ পৰামৰ্শ অনুসৰি পেলুৰ দৰৱ খুৱাব লাগে। 6 মাহৰ পাছৰ পৰা চবকা, গলফুলা, জহৰবাত বা মেৰমেৰীয়া, ব্ৰুচেলোচিছ আদিৰ ভেকচিন চিকিৎসকৰ পৰামৰ্শ মতে দিব লাগে। বন্ধুসকল, এইখিনি সাৱধানতাৰে পোৱালি গৰুক প্ৰতিপালন কৰিলে অসমৰ জলবায়ুৰ লগত কিছু নিমিলা HF বা অষ্ট্ৰেলিয়ান জাতৰ ক্ৰছ জাতৰ পোৱালিও সুন্দৰকৈ ডাঙৰ দীঘল কৰি উচ্চ উৎপাদনক্ষম গাই আমি ঘৰতে গঢ় দিব পাৰোঁ। বন্ধুসকল, ডায়েৰী ফাৰ্মৰ দ্বাৰা নতুন নতুন বিষয় উপস্থাপনৰ প্ৰতিশ্ৰুতিৰে আপোনালোকে যেন ডায়েৰী ফাৰ্ম খুলি লোকচানৰ সন্মুখীন নহয় তাৰ আশাৰে অসমত যেনে শ্বেত বিপ্লৱৰ সূচনা হয় তাৰ কামনাৰে আজিলৈ বিদায়। জয় আই অসম, জয় হিন্দ।